তো নাচা গিয়া গাঁৱৰ তলত আমাৰ নতুন চেনেল টেকনিক্যাল ভাৰ্গৱ চেনেলটি চাব বুলি আশা কৰিলোঁ। লিংকটো ডেছক্ৰিপশ্যন লিংকত পাব আৰু ইউটিউবত টেকনিক্যাল ভাৰ্গৱ বুলি চাৰ্চ কৰিব। সাবস্ক্রাইব করো এসামিস পান্না মাকা আর কাকত থকা ঘন্টাটো লাহে দবাই দিয়ক ধন্যবাদ ইয়ে ৰাম ই ফোন কৰিয়ে আছে বিয়াৰ ভোজ খাব যাব লাগে কাৰ মোৰ কৰে মই ইমান সাজি গাছি আহিলোঁ চাওঁ সি কি বা কাৰ লগত ফোন কৰি আছে নাছে কিয় গোটাই একেবাৰে নাই কাহঁতৰ তলত আহিছি চাওঁ তো নাচা গিয়া গাঁৱৰ তলত তো চকুৰ মুচ্ছি নেকি এনে একচুৱেলি চকুৰ মুচ্ছি তই ভালকে নাচা গিয়া তই হা তই নাচা গিয়া তই গাঁৱৰ তলত চাইছোন হা কি চকুৰ মোটা কথা কৈ ই মোৰ এতিয়া মই বিয়াৰ ভোজ খাব লগ ধৰবা আহিলোঁ কৈ আকৌ মোৰ চকুত মোটা কথা কৈ কোনে মুঠিলে মোৰ চকুত মোৰতো মনত নপৰে কাৰো চকুত ঐ তহঁতে এটা বহি আছা ৰচোন নহয় নহয় ৰচোন এটা ডাঙৰ কথা হ'ল নহয় কিবা কথা হৈছে বৰ জ্বালা এটা টেনচনত পৰিলোঁ মানে এতিয়া মই এই হেৰি আকাশ মই এটা আমাৰ গাঁৱৰ এই খেলৰ ভোজ আছিল মই ভোজ খাব লগ ধৰবা আহিলোঁ ইয়াত সি কি ক'লে জানে না কিবা ফোন কৰি আছে সি মোক কি ক'লে জানে না মই লগ ধৰবা আহিলোঁ মই সিয়াক কথা ক'ব নিদিলে এইটো চকুত মুঠিলে মই চকুত মুঠি নেকি নহয় মুঠা বুলি ক'লে চকু পাইছো তই পল্লৱ হয়নে তই আকাশ হয়নে চকুত মুঠা বুলি মোৰ কি সিটো মই এনেকা কৈছি ডাইৰেক্ট কৈছি শুন এনেকা কৈছি তোৰ চকুত মুঠি নেকি বুলি তোৰ চকুত মুঠি মোৰতো চকুত মুঠা নাই কোনো মোৰ দেখাই পেলাই কৈছি চকুত ন সেইটো নহয় সি মোক ডাইৰেক্ট কৈছি মই লগ ধৰবা লাগব নাই নাই চকুৱা নাই 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 মোৰ চকুতটো মুঠা নাই মই একো চবক ক্লিয়াৰ দেখা পাই আছো কিয়া ক'ব সেইটো সি গছবোৰে মোক সেনেকে কিয়া ক'ব সি মৰ্ক নাই সি মোৰ লগ হয়নে নহয় তাই সি মোৰ যদি সি ৰচু কি নহয় কিবা ফুল হ'ব পাৰে দেচোন বাৰু কথা নাই হয় নহয় যদি মোৰ চকুৰ সঁচাকে মুঠা দেখা পাইছি ইয়াৰ মই ভুক্কা মাৰি চকু উলিয়াই আনিম ইয়াৰ পেলঠা পেলঠি মাৰি পেলাম মই তই বিয়াত নাযা এ চাল্লা মই বিয়াত নাযা আৰু মই আজি চকুত মুঠা বুলি অপমান দে তই বহি থাকিবিচোন দে নাই নামাৰো তই এতিয়া মোক ফোন কৰে ভোজ খাবে মাতি তই সেই তাতে লগ কৰিব গলো তই যি ফোন কৰি আছিলি এনেকে তই মোৰ চকুত মুটাকে হিনা দেখা পালি কোনে চকুত মুঠি কৈছো তই এই তেৰিকা তোক মই কোৱা নাছিলো নহয় কাক কৈছিলি এনে মিছা দেখোন মই সন্দেহ কৈছা কাক কৈছিলি তোক কোৱা নাই নহয় কাক কৈছিলি মই ভাইটিক কৈছিলো তাৰমানে ইয়াক মই কৈছিলো হেৰি গাঁৱৰ তলত চাৰিপাত আছে বাইকৰ চাৰিপাত মই তাৰ পৰা বেছি লোৱা কথা কৈছিলো হয় নেকি সেইকাৰণে কৈছা তাৰ চকুত মুঠি নেকি বুলি গম পাই সিয়াক কৈ আছিলো ধে বেংকৰা তই সেইগিলা হেৰি ক'ব লাগে নেকি ধেত তেৰি তই এনে মোক কথাটো তই ভাঙি পেলাই তই ডাইৰেক্ট কৈছা না চকুত মুটা কথা মোৰ চকুত মুঠি মুটা নাই নহয় তেৰিকা তোক মই কোৱা নাই নহয় চকু বাথৰুম নহয় নহয় চকুত মুঠ বেলা তই সন্মুখত আহি পাইছে কাৰণে এইগিলা মানে সেইটো শব্দ তই কৈ পেলাই ভুল কৈছা নহয় বিশেষকৈ মোক কৈছা তই আঙুলি দেখাই পেলাই এই তেৰিকা তোক মই নাম ধৰি কোৱা নাই নহয় আৰু ইনকে দিলো যেনিবা তই আগতে এই যে মানুহ ভুল মানুহ আঙুলি দেখাই কথা নকবি বুজিছা না আঙুলি দেখাই কথা কোৱাৰ কাৰণে আজি কি ভুল হ'ল দেখছা না বাৰু ফ্ৰেণ্ড আমাৰ এতিয়া বৰ্তমান এটা ভুল হৈ গ'ল নেকি পটকে তাৰমানে কি ভুল হ'ল গোটাগিলাখান আছো ভাল লাগব কথা নাই দিয়ে আছো একো নাই ক্লিক মাৰিব নালাগে হ'ব লাইভ হৈ আছে কি হ'ল ভিডিঅ'টো একো ভাল হোৱা নাই হ'ল না মেইন কথা হোৱা নাই বুজা বুলি ভাবি এটা সাবস্ক্ৰাইব লাইক কমেন্ট কৰবে ঘন্টাটো বজাই সোমাই যাও হয় না আৰু এক মিনিট কমেন্ট কৰিলে বেয়া কমেন্ট নকবি দেই কোনে ভাল কমেন্ট কৰবি এইটো ভাই কৈ দিছো ভাল বুলি কব বেয়া বুলি কব কাৰণ ভাই ক্যামেৰা বসে তো ভাই বেলা বেলা এ আবা মানে গতিকে আমাৰ ভিডিঅ'বিলাক বহুত কষ্ট কৰি বনাওঁ একচুৱেলি কিছুমানে কমেণ্টত মোৰ এক্টিংবিলাক কিবা অভাৰ হৈছে কিবা কিবি আৰু এডিটিঙতো কষ্ট হয় একচুৱেলি এটা ইউটিউব চেনেলতে মাথা মাৰি নাথাকোঁ গতিকে আমি তেওঁ মনোৰঞ্জনৰ কাৰণে আজি এটা দিলোঁ আজি ধৰ অলপ মানে ভিডিঅ'বিলাক ভাল নহ'ব পাৰে কিবা এটা আৰু আপোনালোকে কিবা যদি পায় আৰু হেৰি মানে ভিডিঅ'বিলাক যদি মানে
ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰটো বেছি কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক মানে পাই থাকিব আপোনালোকে আৰু কাষত থকা ঘণ্টা বাটনটো মস্তকে টিপি দিব আৰু هلا اجا الزعيم العظيم على دين مدفقر الشعب يقول اني حاكم كريم على دين مدفقر تعرفون منهج